everyone, পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মাই হেপিনেছ চেনেলৰ আন এটি ভ্লগলৈ। মই বহুত দিন ধৰি ভ্লগ দিবলৈ পৰা নাই আপোনালোকলৈ। লাষ্ট আগষ্টতে দিছিলো চাগে, কাৰণ বহুত সময় মিলাবলৈ পৰা নাই তেনেকৈ, আৰু বহুত কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আছে। যদিও মোৰ ইউটিউবৰ ফেমিলিটো তেনেই সৰু হৈ আছে, মই যিহেতু ভিডিঅ' দিবলৈ নোৱাৰোঁ, বহুত কমকৈহে ভিডিঅ' দিবলৈ পাৰোঁ, সেয়েহে আপোনালোকৰ মাজলৈ মই বহুত বিৰতিৰ মূৰে মূৰে আহিব লগা হয়। সেয়েহে মোৰ ইউটিউবৰ ফেমিলিৰ সংখ্যা বহুত বেছি কম হৈ আছে। তথাপিও মোৰ সৰু ফেমিলিটোলৈ মই আজি লক্ষী পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। আজি ভাবিলোঁ মই এটা ভ্লগ কৰোঁ, আৰু বহুতখিনি মোৰ সাল সলনি হ'ল। মানে আগতে বকুৰ ঘৰত আছিলোঁ আমি। প্ৰথমেতো মাৰ ঘৰত আপোনালোকে গম পায়, যোনে মোৰ ৰেগুলাৰ ভ্লগবোৰ চাইছিলে। তাৰপিছত বকু ঘৰলৈ আহিলোঁ, তাৰপিছত তাতে থাকি এতিয়া মই চাকৰিত জইন কৰিলোঁ। সেয়েহে আমি আকৌ গুৱাহাটীৰ ঘৰলৈ আহিলোঁ। যোৱা অক্টোবৰৰ 14 তাৰিখে আহিলোঁ। 16 তাৰিখে মই চাকৰিত জইন কৰিলোঁ, আৰু ঘৰটো আমাৰ নতুন ঘৰ হয়, এতিয়াও কমপ্লিট হোৱা নাই। আপোনালোকে দেখিছে চাগে, এয়া কালাৰ চালাৰ কৰা হোৱা নাই, বহুতখিনি কামেই বাকী আছে। সেয়েহে আহি পেলাই অকণমান ঠিক ঠাক কৰোঁতে, আচলতে আজিলৈকে ঠিক হোৱাই নাই ভালকৈ। বহুতখিনি খেলি মেলি, ৰুম ঠিক ঠাক কৰোঁতে বহুতখিনি সময় তেনেকৈও গ'ল। আৰু যিহেতু মোৰ পিউ মাইনাও আছে, তাইকো সময় দিব লাগে, আৰু এতিয়া মই চাকৰিটো জইন কৰিলোঁ। সেয়েহে বহুতখিনি অসুবিধা হৈ আছিলে, সেইবাবে মই একো ভ্লগে আপোনালোকলৈ আগবঢ়াব পৰা নাই। আৰু এতিয়া লাহে লাহে ঠিক হ'ব, মই ভ্লগবোৰ দিম। বেছিকৈ বেলেগ দিনা নোৱাৰিলেও মই ছানডে' হ'লেও ভ্লগ আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। ভাল ভাল ভ্লগ দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয়, তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, এতিয়াই কৈ দিছোঁ। আৰু যিসকল আগৰ, তেওঁলোকেতো জানেই, ভিডিঅ'বোৰ চাই যাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ বাৰু নকওঁ। যদিহে ইনফৰ্মেটিভ ভিডিঅ' হয়, তেতিয়াহ'লে শ্বেয়াৰ কৰিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভ্লগটো এনেদৰে ষ্টাৰ্ট কৰোঁ। আৰু আজি আচলতে মোৰ হাজবেণ্ডৰ বাৰ্থডেও আছিলে, 30 অক্টোবৰ। আৰু যোৱা ৰাতি মই এনেকৈ সৰুকৈ ঘৰতেই কেক এটা বনালোঁ। বাহিৰৰ পৰা অৰ্ডাৰ দি নানিলোঁ। ঘৰত বনোৱা কেকটো বেছি ভাল লাগে আচলতে, সেয়েহে ঘৰতেই বনালোঁ। অফিচৰ পৰা আহি জল্দিকৈ বনালোঁ, আৰু তাৰে অকণমান ভিডিঅ' কৰি থৈছোঁ, সেয়া আপোনালোকলৈ আগবঢ়াম আজি। আজি কি দিম সেয়াই, আৰু লক্ষী পূজা, লক্ষী পূৰ্ণিমাৰ উপলক্ষে, আৰু হাজবেণ্ডৰো বাৰ্থডে উপলক্ষে, আৰু আচলতে ঘৰলৈ অহাৰ পৰা আমি ইয়াতে ভগৱানৰ থাপনা স্থাপন কৰাই নাছিলোঁ, সেয়া আজি কৰিলোঁ। সেয়া পিছফালে দেখিছে চাগে, সেয়া শৰাই তেনেকৈ কৰিলোঁ অকণমান। সেইখিনি গোটেইখিনি হৈ আজি শৰাই আগবঢ়ালোঁ আৰু প্ৰসাদ দিলোঁ। সেইখিনি দিয়া থোৱা হৈ গ'ল, ভিডিঅ'টো কৰা নহ'লে বাৰু। যদিও বাৰ্থডে আজি, বেলেগ দিনাখন ভালকৈ চেলিব্ৰেট কৰিম। মাছ মাংসটো খোৱা যায়। আজি খিচিৰিয়ে বনালোঁ, দিনতো খালোঁ আৰু ৰাতিও খাম, অলপমান আছে সেইখিনি। আৰু কালি কেকৰ যোনটো কেক বনোৱাৰ ভিডিঅ' অকণমান কৰিছিলোঁ, সেয়া আপোনালোকক লৈ আগবঢ়াম। আৰু এটা ভিডিঅ' মই কৰি থৈছিলোঁ ঘৰতে, মই বকুত থাকোঁতে, মানে বকুৰ ঘৰত চেণ্ডউইচ বনাইছিলোঁ ঘৰুৱাভাৱে, সেয়াও আপোনালোকলৈ অকণমান আগবঢ়াম। তেতিয়াহ'লে আজিৰ ভ্লগটো তেনেদৰেই হ'ব। আপোনালোকে, আশা ৰাখিলোঁ আপোনালোকে ভাল পাব, আৰু শেষলৈকে ভিডিঅ'টো চাব। লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, সেইখিনিয়ে ক'ব লগা। আৰু যিসকল মোৰ চেনেলত, যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেওঁলোকক আকৌ এবাৰ কৈছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আগলৈ। সিমানখিনিয়ে। তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ব'লক। যিহেতু কেকটো মই বিস্কিটেৰে বনাম, সেয়েহে মই ক্ৰীম থকা বিস্কিট 2 পেকেট লৈছোঁ। বেলেগ বিস্কিটেৰেও বনাব পাৰি, মই ক্ৰীম থকা বিস্কিট লৈছোঁ। ক্ৰীমখিনি মই ইউজ কৰিম। ভিতৰৰ ক্ৰীমখিনি এনেদৰে বেলেগ এটা বাতিত উলিয়াই ল'লোঁ। আৰু বেলেগ বেলেগ বিস্কিট আছিলে, সেয়েহে ক্ৰীমৰ কালাৰটো বেলেগ বেলেগ আছে। আৰু চকলেট লৈছোঁ, ডাৰ্ক চকলেট 2টা, আৰু আমুলৰ হয়, আৰু মিল্ক চকলেট 2টা লৈছোঁ, আৰু বাটাৰ, গাখীৰ আৰু ইনো, এইখিনি সামগ্ৰী লাগিব আজিৰ কেকটোৰ বাবে। আৰু এতিয়া বিস্কিটখিনি মই মিক্সি জাৰত এনেদৰে গুড়ি কৰি ল'ম ফাৰ্ষ্টতে।
আৰু ইয়াত মই 1 কাপ গাখীৰ মিক্স কৰিম মিশ্ৰণটোত। এইটো বিস্কিটৰ হিচাপ অনুসৰি গাখীৰটো কম বেছি হ'ব। মই 1 কাপে দিছোঁ এতিয়া, যিহেতু বিস্কিট 2 পেকেট দিছোঁ মই, সেয়েহে। আৰু এইখিনি মই এতিয়া মিক্সি জাৰত মিশ্ৰণটো বনাই ল'লোঁ আৰু ইনো 1 পেকেটেই দিছোঁ। আৰু ইনোটো দিলে কেকটো ভালদৰে ফুলি আহে। বেকিং ছ'ডা, বেকিং পাউডাৰ সলনি এইটো ব্যৱহাৰ কৰিছোঁ। আৰু ইনোটো এক্টিভেট কৰিবৰ বাবে মই অকণমান পানী ওপৰত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে আকৌ মই মিক্স কৰি ল'ম। এয়া ভালদৰে লৰাই মই মিক্স কৰি ল'ম। আৰু এখন পেন এনেদৰে প্ৰিহিট হ'বলৈ দিছোঁ। যিহেতু কেকটো মই অভেনত নবনাওঁ, এনেদৰে টাৱাৰ ওপৰতে বনাম। আৰু ইয়াতে এটা এলুমিনিয়ামৰ চচৰ ওপৰত এইখিনি মিশ্ৰণটো দি দিলোঁ। আৰু এইখিনিতে হওঁতেতো সময় লাগিব, আধা ঘণ্টা 45 মিনিট। এতিয়া মই ঢাকি দিম। এয়া চাওক, কেকটো হৈ গ'ল। মই এইখিনি নেদেখুৱালোঁ। আৰু কেকটো মই মাজতে দুভাগ কৰি লৈছোঁ, কাৰণ ইয়াত মই ক্ৰীমৰ লেয়াৰ এটা দিম। সেই যোনখিনি বিস্কিটৰ ক্ৰীম উলিয়াই থৈছিলোঁ, সেইখিনি এনেদৰে এটা বাতিত, ইয়াত মই বাটাৰ মিক্স কৰিছোঁ, ঘিউ মিক্স কৰিব পাৰে। বাটাৰ মিক্স কৰি ক্ৰীমখিনি তৈয়াৰ কৰি লৈছোঁ। আৰু আনফালে এয়া চকলেট চিৰাপ বনাই ল'লোঁ, সেই ডাৰ্ক চকলেট যিয়ে দেখুৱাইছিলোঁ তাৰে। এইখিনি মই কেকৰ ডিজাইন কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু এইখিনি ক্ৰীমখিনি। আৰু এয়া চাওক, কেকটো ৰেডি হৈ গ'ল। মই সেইখিনি ভিডিঅ' নকৰিলোঁ। আৰু ফটো এনেদৰে উঠাই থৈছোঁ। ওপৰত চেৰিৰে সজাই দিছোঁ। অলপমান চকলেটৰ গুড়ি দি দিছোঁ। বাবা জান এতিয়া আহিছোঁ ভিডিঅ'ৰ আনটো ভাগলৈ। কৈছিলোঁ যে চেণ্ডউইচ বনাইছিলোঁ বুলি। মই ভেজ চেণ্ডউইচ বনাইছিলোঁ। আৰু চেণ্ডউইচৰ বাবে এনেদৰে আলু বইল কৰি গোল গোলকৈ কাটি লৈছোঁ। লগত বিলাহী আৰু এটা গাজৰ ৰুকি লৈছোঁ এইদৰে। আৰু পিঁয়াজ দিছোঁ আৰু অলপমান ফ্লেক্সিড ওপৰত দি দিছোঁ। এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এইখিনি টেৱাত অলপমান গৰমাই লৈছোঁ, তেল নিদিয়াকৈ। আৰু ব্ৰেডখিনিও ভালদৰে গৰমাই ল'লোঁ। গৰমাই ল'লে আচলতে ভাল হয়, খাবলৈও ভাল। আৰু বাতি এটাত এয়া কৰ্ণ লৈছোঁ। কৰ্ণখিনি বইল কৰি লৈছিলোঁ। আৰু কৰ্ণখিনি পেকেটত থকা কৰ্ণ হয়। আৰু এইখিনি বইল কৰি লৈছোঁ। এইবোৰ অপশ্যনেল হয়, নিদিলেও খাবলৈ ভালেই লাগে। সম্পূৰ্ণ নিজৰ জুতিমতে বনাইছিলোঁ। আৰু মেয়নিজটো টেষ্টৰ বাবে দিবই লাগে, খাবলৈ সোৱাদ হয় বেছি। সেয়েহে মেয়নিজ লৈছোঁ। এইদৰে আমি ভেজ চেণ্ডউইচ প্ৰায় বনাই খাওঁ। খাবলৈ বহুতেই ভাল হয়। আৰু ঘৰত বনালে আচলতে হাইজেনিকো হয়, ভালদৰে বনোৱা হয়। আৰু এই গোটেইখিনি মেয়নিজ দি এনেদৰে প্লেটখনত মিক্স কৰি লৈছোঁ। আৰু ঘৰত আপোনালোকে নিজৰ ল'ৰা ছোৱালীকো এনেদৰে খুৱাব পাৰে, যিহেতু ল'ৰা ছোৱালীয়ে এনেকুৱা বোৰ খাই ভাল পায়। বাহিৰলৈ নগৈ এনেকুৱা পেণ্ডেমিক চিটুৱেশ্যনত এনেদৰে ঘৰতে বনাই পেলাই খাব পাৰে চেণ্ডউইচ। কাৰণ ঘৰত বনালে হাইজিনটো পূৰা মেইনটেইন কৰা হয়, সেয়েহে। আৰু এনেদৰে আমি প্ৰায়ে খাওঁ। সম্পূৰ্ণ নিজৰ জুতি, আপোনালোকে বেলেগো ভিতৰত ব্যৱহাৰ কৰিব পাৰে, মানে ব্ৰেডৰ ভিতৰত। আমি এনেদৰেই খাওঁ আৰু খাই খুব ভাল লাগে। আৰু আপোনালোকেও এবাৰ খাই চাব। আৰু ফ্লেক্সিড আৰু কৰ্ণ দিলে বস্তুটো আৰু অলপমান হেল্ডি হৈ যায়, যিহেতু ব্ৰেডটো ইমান হেল্ডি নহয়। সেয়েহে এনেদৰে খাই চাবচোন আপোনালোকেও।